হেল্ল' এভৰিৱান এয়া দেখিছে নহয় এইবোৰ মানে অলপমান মানে সজাই থোৱা হৈছে কিয় সজাই থোৱা আছে লাহে লাহে কৈ আছোঁ এতিয়া মানে আগদিনাখন ৰাতি আমি 11টা বাজিছে কৰি আছোঁ কাম আৰু ইয়াত ৰন্ধা বঢ়া কামখিনি এতিয়া ৰাতি 12টা মানে বাজিল আৰু ভাগৰি গ'লোঁ এইবোৰ কাম কৰি উঠি মানুহ কম আমাৰ ঘৰত সেইকাৰণে আৰু এতিয়া শুবলৈ ৰেডি হৈছোঁ লগ পাই আছোঁ কালি গুড মৰ্নিং গাইজ তো আজি হৈছে নেক্সট দিন আৰু পুৱাই এই 6টা বজাতে কাম কৰা মানুহ আহি গৈছে দেখিছে আপোনালোকে এইফালে চব্জিবোৰ কাটি আছে সিফালে ৰান্ধনীও আহি গৈছে এতিয়া মানে লাহে লাহে আৰম্ভ কৰি দিলোঁ কামখিনি তো আজি আমাৰ মৰমৰ মেকুৰীজনীয়ে হতাশ হৈছে যে ঘৰত কি আছে কি নাই আৰু এইফালে ভজা মাছৰ গন্ধ পাই মানে বেছি অলপমান হতাশ হৈ গৈছে যে মানে অধিক মাছত বগলী কণা হৈছে এইজনীৰ আৰু ইয়াতে সব ৰেডি হৈ আছে লাহে ধীৰে আৰু এয়া হৈছোঁ মই শ্ৰাদ্ধৰ কাৰণে দনাবোৰ ধুই আছোঁ বামুণে কাটি দিছে মই ধুই আছোঁ ঘৰৰ সৰু হ'লে চব কাম বতাই থাকে আৰু আমি মানা কৰিবও নোৱাৰোঁ মানে মই সেইকাৰণ মুখখন অধলায়ে কৰি আছোঁ চব কাম ভাগৰ ধৰি গৈছে এইফালে চব কৰি আৰু ভিডিঅ' যি মোক বনাই আছে মই গমেই নাপাওঁ আৰু এইপিনে চলি আছে ৰন্ধা বঢ়া কাম এয়া দালি বনি আছে আৰু ইয়াতে চবখিনি আছে যি মছলা পাতি আছে বনাই আছে লাহে লাহে আৰু এয়া হৈছে মাছ আৰু তাত আছে বামুণে দনা কাটা হোৱাই নাই শ্ৰাদ্ধৰ কাৰণে মংগলে শিবে সর্বান বিহেতকল্যাণ মঙ্গলং জ্ঞাতাং দৃষ্টি ভগবান মঙ্গলায় করমরি মাধবাসী সমান্তি সর্বে সর্বং দিয়া আরোগ্যা তুলসী পাত দিয়া মাতৃবর্ম দিয়া আর তুলসী পাতিব মাতৃবর্ম লাহে ধীৰে এনেকৈ শ্ৰাদ্ধৰ সকাম চবখিনি যি কৰ্ম থাকে কৰি আছে মানে লাহে ধীৰে এনেকৈ আৰু বৰষুণ আহো হৈ আছে নাহিলে হয় একানি গন্ধ পুষ্পনাম নিকট আকাশে রাম রামস্ব নম সর্বাস্থান তাদ্দম মাঝে ভগবন্ত অলম্মান দেবত্র রাত্রি মানমরা প্রথম দেবতা বিন্দং দুই ব্রহ্ম মাইন নাম দকার বুলাং দুই টাকা ফেলে দেয়া হাংবার আগে টাকা ফেলে দি শ্ৰাদ্ধৰ চব কাম হৈ গ'ল এতিয়া গৈ আছে পিণ্ড অতাবলে অলপ দূৰ আছে ঘৰৰ পৰা য'ত মানে আমি অতাও নদীটো বহুত দূৰ হয় তাৰ কাৰণে আমাৰ ইয়াতে ৰাইজৰ পুখুৰী আছে তাতে অতাই আহোঁ আৰু বতৰ দেখিছেনে আজি কিমান বৰষুণ ফাইনেলি মোবাইল হাতত পাইছোঁ আৰু শ্ৰাদ্ধৰ কামখিনি হৈ গ'ল এতিয়া মানুহক খোৱা লোৱাৰ কাৰণে এইবোৰ ঠিক কৰিব লাগিব চোতালখন সৰু আপোনালোকে দেখিছেই ইয়াতে মিলাব লাগিব এনেকৈ সকলো ৰাইজৰ মানুহে খাই যোৱাৰ পিছত এতিয়া ময়ো খাব বহিছোঁ আৰু ভোকো লাগিছে খানা চানা হৈ আছে নিজেও খাই ললোঁ বাকীবোৰে খাই আছে আৰু মই ব্লগ বনাব সময় পোৱা নাই এনেকৈ পিছত কথাখিনি লগাই দিম দিয়ক আপোনালোকক এতিয়া অলপ মানুহ পাতল হৈছে তাৰ কাৰণে অলপমান মই কৰি দিলোঁ বৰষুণ ভালে অহা নাই বাৰু এতিয়া আৰু আহি যাব তো আজি হৈছে নেক্সট দিন কালি কাজ কৰ্ম মানে কাম কৰ্ম সকলোখিনি ভালে কুশলে গ'ল বহুতটা বৰষুণৰ আৰাম দিছিলে কিন্তু নাহিলে নাহা কাৰণে বহুত বেছি ভাল হৈছে নহ'লে নাই জাগা আমাৰ ইয়াতে সৰু কাৰণ এইটো আমাৰ পুৰণ বস্তি হয় আমি নতুন বস্তিলৈকে উঠি যোৱাৰ পিছত আৰু কোনো টেনশ্যন নাছিল আৰু মানে এতিয়া চৈতৰ মাহ চলি আছে যোৱা ডেট নাই তো তাৰ কাৰণে যাব পৰা নাই আমি এই কৰ্মখিনি আমি পুৰণ বস্তিতে কৰিবলগীয়া হ'ল আৰু ইয়াতে হৈছে জাগা বহুত ঠেক মানে তাৰ কাৰণে কষ্ট দি আৰু এনেকৈ কৰি দিলোঁ আৰু কামখিনি আৰু মোৰ ভিডিঅ' মই যিহেতুকে ঘৰৰ ইমান কামত লাগি আছিলোঁ ইটোৰ পৰা সিটো মানে কৰিয়ে আছিলোঁ
মই ভিডিঅ' বনাব মোবাইল লাৰিবই সময় নাপালোঁ একচুৱেলি মাজে মাজে দুই এটা মানে ক্লিপ এনাই লৈছিলোঁ সেইখিনিয়ে দেখিছে আপোনালোকে আৰু বাকী মই সময় নাপালোঁ বাকী মোবাইলটো মই বেলেগৰ হাতত থামাই দি দিছোঁ কেমেৰা যোনে যি কৰিছে সেইখিনিয়ে সেইকাৰণে আৰু ঘৰৰ কৰ্ম থাকিলে অৱশ্যে সেইটো সকলো জানে আপোনালোকে যে সময় পোৱা নাযায় কাম কৰিবৰ কাৰণে মানে সময় কিয় বকি আছোঁ আজিলৈকে ভাগৰে যোৱা নাই মোৰ আজিলৈকে মানে ভাগৰে মৰা নাই সেইকাৰণে কিবা কিবি বকি আছোঁ আৰু এনেকৈ মোবাইলটো লৈ হাতখনো বিষাই গৈছে সেইকাৰণে মানে ঘৰত কৰ্ম থাকিলে না মিছা কথা যে সময় নোলায়ে তাতে আৰু তিনিখন কৰ্ম গৈছে একদিনতে চবখিনি আৰু ৰাতিৰ ভিডিঅ'খিনি কৰিব পাহৰিয়ে থাকিলোঁ কোনো কৰা মানুহো নাছিল আৰু মই একেবাৰে চব ব্যস্ত থাকিলোঁ তাৰ কাৰণে নহ'ল ৰ'ব হাতৰখন বিষে উঠি গ'ল এইখন বহি ল'লোঁ ৰ'ব হাত ভৰি বিষ উঠি আছে আৰু আজি মানে বাচন বৰ্তন যাৰ আছিলে সেইখিনিও ধুই দিলোঁ বাকী তম্বু চম্বু যিমান যি আছিল চব খুলি থলোঁ কাৰণ আৰু বতাহ আহিলে ফাটি যাব ন বতাহ আহু হৈয়ে আছে ক'ৰবাততো গৈছে বাৰু আমাৰ এতিয়া অহা নাই আৰু চাগে এইবাৰ দেউলত বতাহ বৰষুণ হ'ব চাগে নহ'লে ভাল আছিল ভাবিছিলোঁ বৰপেটালৈ যাম কিবা হয় এতিয়া ভগৱানে কিবা কৰে ভালে ভালে ৰাখিলে ভাল হয় তো ঠিক আছে বেছি কথা নকওঁ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে মানে আৰু কি মানে মই এইখিনি ভিডিঅ' এই কাৰণে কৰিছোঁ যাতে ভৱিষ্যতে মানে এটা চিন ৰৈ যায় কৰ্মখিনিৰ যাতে আমি নিজে আৰু চাব খুজিলে চাব পাৰোঁ তাৰ কাৰণে কৰিছোঁ বিশেষ বেলেগ কাৰণেই যে ভিউজৰ কাৰণে তেনেকুৱা নহয় মোৰ নিজৰ এটা স্বাৰ্থত কৰিছোঁ যাতে বস্তুখিনি ৰৈ যায় তাৰ কাৰণে কৰিছোঁ বাকী ঠিক আছে আপোনালোকক আজিলৈ এৰিছোঁ লগ পাম আৰু আগলৈকে বাই বাই